নমস্কাৰ মই মনালিসা গগৈ কালিৰ পৰা এটা ভিডিঅ' সোশ্যাল মিডিয়াত খুব ভাইৰেল হৈছে ভাইৰেলটো যোৰহাটৰ এজন বৃদ্ধগৰাকী ইতিমধ্যে মৃত্যু হৈছে তেওঁৰ পুত্ৰলৈ তেওঁ কৰিছিল শেষ ফোনটো আৰু ফোনটোত পুত্ৰৰ ৰেসপন্স একেবাৰে বেয়া আছিল কাকুতি মিনতি কৰিছিল মানুহজনে এনেকৈ প্ৰকাশ কৰা হৈছে নিউজটো আৰু কথাখিনি আমি শুনিছো তেওঁ তাত লগ কৰিব খুজিছে পুত্ৰক আৰু কথাখিনিত এনেকুৱা আমাৰ অনুভৱ হৈছে যে তেওঁলোকৰ সম্পৰ্ক বহুত দিন নাই কাৰণ পুত্ৰজনে ঘপকৈ দেউতাকৰ মাতটো ধৰিব পৰা নাছিল কাৰণ আমি আমাৰ দেউতাৰ মাত সদায় যদি ফোনত কথা বতৰা হৈ থাকে এটো ধৰিব নোৱাৰা কোনো কথাই নাই কিন্তু ধৰিব পৰা তেওঁ নাছিল গতিকে সেইখিনিৰ পৰা গম পোৱা যায় যে তেওঁলোকৰ সম্পৰ্ক সমুধুৰ নাছিল আৰু মানুহজনে ইতিমধ্যে ফোনত উল্লেখ কৰিছিল যে আমি বহুদিন আমাৰ দেখা সাক্ষাৎ হোৱা নাই গতিকে নাতিনিনো কি হৈ আছে সেই বিষয়ে তেওঁ জানিব বিচাৰিছিল তাৰ পিছত দেখিলো যে সেই যিমানে ভাইৰেল হৈছে এটো ভিডিঅ'টো সিমানে মানুহে তলত কমেন্ট কৰিছে যে হাজাৰ হলেও পিতৃ এজন চিকিৎসক এজন উচ্চ শিক্ষিত ব্যক্তি হৈ তেওঁ কিয় এনেকুৱা কৰিছে এটো কি শিকাইছিল তেওঁ এনেকুৱা ধৰণৰ মন্তব্য কৰিছে মই বিষয়টো খুব মাইনুটলি অবজাৰ্ভ কৰি আছিলো চাই আছিলো যে হসাকৈ চিকিৎসকজন এনেকুৱা কঠোৰ হৃদয়ৰ এনেকুৱা কাছিটিয়া মানুহে যে নিজৰ দেউতাকক অকাৰণতে এনেকুৱা বিহেভ কৰিব বা এনেকৈ আতৰাই ৰাখিব কিবা এটা নিশ্চয় আছে ৰহস্য এটা থকা যেন মোৰ লাগিছিল আৰু মই ভবাৰ দৰে ৰহস্যটো আজি ওলাল তেওঁ বহুত সাক্ষাৎকাৰ দেখিলো যে সাক্ষাৎকাৰ বিলাকত তেওঁ কৈছে যে 2006 চনৰ পৰা তেওঁলোকৰ কোনো সম্পৰ্ক নাই তেওঁলোকৰ যেটো শৈশৱ কাল হেতু খুব তিক্ত আছিল তেওঁৰ মাতৃক তেওঁৰ পিতৃ অত্যাচাৰ কৰিছিল তেওঁৰ পিতৃ বেলেগৰ কিবা এটা সম্পৰ্ক আছিল বুলি তেওঁ কৈছে তেওঁলোককো খুব অত্যাচাৰ কৰিছিল তেওঁ বায়েকক অত্যাচাৰ কৰিছিল এনেকুৱা ধৰণৰ কথাবোৰ কৈছে মই ভাবো যি সকলে তলত মন্তব্য কৰিছে যে হাজাৰ হলেও পিতৃ জন্মদাতা পিতৃ হয় জন্মদাতা পিতৃ মাতৃৰ ধাৰ পৰিশোধ এই জন্মত কোনেও কৰিব নোৱাৰে বা প্ৰতিদানো দিব নোৱাৰে সেই কথাটো সঁচা কিন্তু পিতৃ মাতৃও আদৰ্শ হ'ব লাগিব পুত্ৰ সন্তান বা কন্যা সন্তানৰ সন্মুখত আদৰ্শ হ'ব লাগিব যদি আদৰ্শ নহয় তেনেকুৱা পিতৃ মাতৃক কেনেকৈ তেওঁলোকে গ্ৰহণ কৰিব আদৰ্শ মানে কোনোবাই মদ খায় কোনোবাই সিগাৰেট খায় সেইবোৰ খোৱা বস্তু হেতুত ইমান এটা আমি ধৰিবলৈ নাযাওঁ কিন্তু নিজৰ পুত্ৰ সন্তান নিজৰ পত্নী থকাৰ পাছত এটা অবৈধ সম্পৰ্ক কৰি নিজৰ ল'ৰা ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা তেনেকুৱা পিতৃজনক তেওঁলোকে কেনেকৈ আদৰি ল'ব হেতু তেওঁৰ ক্ষেত্ৰত যেনেকুৱা যি সকল ভুক্তভোগীসকলেহে হেতু কথা বুজি পাব বেলেগে বুজি নাপায় যি সকলে নিজৰ পিতৃৰ লগত খুব ভাল সম্পৰ্ক সেইবোৰ মানুহে এই কথাটো উপলব্ধি নকৰে মোৰ দেউতা আজি নাই মোৰ দেউতাৰ লগত খুব ভাল সম্পৰ্ক আছিল গতিকে মই হেতু কথা অনুভৱ কৰিব নোৱাৰো কিন্তু মই বহুতবোৰ এনেকুৱা মানুহ দেখিছো যে তেওঁলোকৰ সন্তানৰ লগত সম্পৰ্ক ভাল নহয় বা সন্তানৰ ওপৰত তেওঁলোকে অত্যাচাৰ চলাই এটো কাৰণে যে তেওঁলোকৰ এটা বৈধ সম্পৰ্ক আছে আৰু যেটো তেওঁলোকৰ সমস্যাৰ সৃষ্টি কৰাৰ কাৰণে নিজৰ সন্তান বা পত্নী যি লিগেল পত্নী তেওঁৰ ওপৰত অত্যাচাৰ চলাই আপোনালোকেও দেখিছে আজিকালি এটো সমাজত একেবাৰে সাধাৰণ ঘটনা যিবোৰ মহিলা আমি যে নিউজ কৰো পুৰুষ আমি নিউজ কৰো যে অবৈধ সম্পৰ্ক কৰি ধৰা পৰিল মুখবোৰ ঢাকি যে দিও মহিলাবিলাকৰ নিজৰ 2-3টা সন্তান এৰি পেলাই যে গুচি যায় সেই মহিলাসকলে এটা বয়সত যেতিয়া তেওঁলোকৰ জীৱন যৌৱন ৰূপ সকলো যেতিয়া লোপ পাব ধৰি লওক 60-70 বছৰ বয়সত তেওঁলোকে যদি সেই এৰি থৈ যোৱা সন্তানকেইটাৰ ওচৰত আহিব খোজে সেই সন্তানকেইটাই বাৰু গ্ৰহণ কৰিব পাৰিবনে কাৰণ ইমান দিন জীৱনৰ যিখিনি ভাল সময় সেইখিনি সময় সিহঁতক সেই মানুহগৰাকীয়ে সংগী হিচাপে নিদিলে মাতৃ হিচাপে সমৰ্থন নকৰিলে সাপোৰ্ট নবঢ়ালে সহযোগিতা নকৰিলে সিহঁতক অথাই সাগৰত পেলাই সেইবোৰ মানুহ গুচি গ'ল তাৰ পিছত এটা বয়সত যদি তেনেকুৱা এটা ফোন কল কৰি খুব আবেগিক হৈ পেলাই যদি দেখায় আৰু তাৰ পিছত যদি আমি একো নজনা মানুহখিনি যদি আমি কওঁ যে বা নিজৰ মাকক এনেকুৱা কৈছে নিজৰ মাকক তেনেকুৱা কৈছে সেই কথাখিনি বাৰু প্ৰযোজ্যনে আমি কেতিয়াবা ভাবি চাইছোনে যে তেওঁৰ জেগাত আমি থিয় হৈ পেলাই চাইছোনে সেই ডক্টৰজনেই হওক বা ডক্টৰজনৰ বায়েক নে কাৰ কথা কৈছে তেওঁৰে হওক বা ডক্টৰজনৰ মাকেই হওক তেওঁলোকে কি এটা অতীত পাৰ কৰি আহিছে সেই মানুহজনৰ লগত যে যেটো কাৰণে তেওঁলোকৰ ইমানে তিক্ত অভিজ্ঞতা যে তেওঁলোকে সেই বিটাৰ পাষ্টটো সেই মানে তিতা
অভিজ্ঞতাখিনি তিতা অতীতটো তেওঁলোকে মনত পেলাব নোখোজে এনেকুৱা ঘটনা বহুতবোৰ সমাজত হৈ আছে আমি নিজেই জানো নিউজ নকৰোঁ আমিতো সাংবাদিক হিচাপে নিজেই নিউজ কৰোঁ যে এইজন পুৰুষে গৈ পেলাই অবৈধভাৱে সম্পৰ্ক কৰিলে মহিলাৰ লগত নিজৰ অৰ্থত ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীবিলাকে লাজ নাপায় নেকি যেতিয়া পুতেক বাপেকজন ক'ৰবাত ধৰা পৰে বাপেকজনে কিবা এটা বেয়া কাম কৰি থাকে সেই কথাখিনি তেওঁলোকৰ কাৰণে আদৰ্শ হয় জানো যদি পিতৃ বা মাতৃগৰাকী তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে আদৰ্শ নহয় তেনেহ'লে বুঢ়া বয়সত যেতিয়া তেওঁৰ জীৱন যৌৱন সকলোখিনি হেৰুৱালে নিসংগ যেতিয়া হ'ল তেওঁ যি সম্পৰ্ক কৰিছিল সেই সম্পৰ্কৰ পৰাও কাৰণ সেইবোৰ সম্পৰ্ক কেতিয়াও নিটিকে এনেকুৱা লেতেৰা সম্পৰ্কবোৰ টিকাৰ কোনো কথাই নাই যেতিয়া নিটিকে তেতিয়া তেওঁলোকে আকৌ অতীতলৈ ঘূৰি যাব বিচাৰে অতীতৰ মানুহবিলাকলৈ মনত পৰে নিজৰ সন্তানলৈ মনত পৰে পত্নীলৈ মনত পৰে যদি পত্নী হয় তেতিয়া পতিলৈ মনত পৰে যে মোক আগৰজনে দেখোন ভালকৈ মৰম কৰিছিল এনেকুৱা ধৰণৰ কথাবোৰ হয় আৰু তেতিয়া উভতি আহিব বিচাৰে তেতিয়া উভতি আহিব বিচাৰিলে সেইটো সেই পৰিয়ালটোহে ভুক্তভোগী পৰিয়ালটোহে অনুভৱ কৰিব তাত আপুনি মই আমিবোৰে কমেণ্ট দি মন্তব্য দি একো লাভ নাই কাৰণ চিকিৎসক যিজনে তেনেকুৱাকৈ কথাখিনি পাতিছে সেই কথাখিনি শুনি ইমান বেয়া বেয়াকৈ তেওঁৰ ওপৰত মন্তব্য কৰিছে মোৰ প্ৰথমৰ পৰাই সন্দেহ আছিল যে এইটো হ'বই নোৱাৰে এই মানুহজনৰ কিবা এটা খেলি মেলি নাথাকিলে এনেকুৱা নহয় আৰু এটা কথা লগতে মই কৈ থওঁ এই মানুহজনৰ সম্পৰ্কত বহুতেই সমৰ্থন কৰিও মন্তব্য দিছে বা বহুতে চিনি পাওঁ আমি একেলগে আছিলোঁ বা গাঁওখনৰ একে সহযোগী ওচৰৰ এনেকুৱা ধৰণৰ কৈছে যিবোৰ মানুহে কৈছে মই মানুহবোৰ চাইছোঁ বেছিভাগেই কম বয়সৰ মানুহজনৰ আধাতকৈও বয়স কম ধৰি লওক কাৰোবাৰ 35 40 এনেকুৱা ইয়েৰ্ছৰ যিখিনি মানুহে তেওঁৰ সমৰ্থনৰ কথাখিনি কৈছে যে মানুহজন বাহিৰত বহি থাকে অকলশৰে আমাৰ বেয়া লাগে সেইখিনি জেগালৈ যিখিনি নতুনকৈ মানুহ আহিছে বোৱাৰী আহিছে হয়তো বিয়া হৈ কিছুমান অঞ্চললৈ ধৰি লওক গাঁওখন যিবোৰ জীয়ৰী ছোৱালী এইবোৰ বিয়া হৈ ওলাই গ'ল আৰু বোৱাৰীবিলাক আহিলে বোৱাৰীবিলাকে তেওঁৰ সেই পাছটো নাজানিব পাৰে মানুহজনে অতীতত কেনেকুৱা কৰিছিল কি অত্যাচাৰ কৰিছিল সেইখিনি নাজানিব পাৰে সেইকাৰণে তেওঁলোকে দেখিছে যে এজন নিসংগ মানুহ অকলে থাকে তেওঁলোকৰ বেয়া লাগে তেওঁলোকে সেইখিনিহে প্ৰকাশ কৰিছে কিন্তু তেওঁলোকে নাজানে যে সেই মানুহজনে এসময়ত এনেকুৱা অত্যাচাৰী আছিল বা এনেকুৱা ধৰণৰ কাম কৰিছিল গতিকে তেনেকৈ মন্তব্য কিছুমান দিয়াৰ ফলত কি হয় মন্তব্যবোৰ ল'বলৈ আমাৰ মানুহ যায় সাংবাদিক যায় আৰু সাংবাদিকৰ আগত তেওঁলোকে মন্তব্য কৰি দিয়াৰ পিছত ঘৃণাৰ পৰিমাণটো বাঢ়ি যায় কিন্তু প্ৰকৃত যিটো ৰহস্য যিটো পাষ্ট আছিল যিটো অতীত আছিল সেই অতীতটো নজনাকৈ নুখুচৰাকৈ কিছুমান ব্যক্তিগত কথা আচলতে ৰাজহুৱা কৰি দিলে সেইটোৱে বিৰাট লোকচান কৰে এনেই যিটো নিউজ কালিৰ পৰা পৰিৱেশিত হৈ আছিল সেইটো আপোনাৰ মোৰ ল'ৰায়ো যদি দেখিলে তেওঁলোকৰ আগতো আমাৰ আচলতে লাজ লাগে যে হয় এনেকৈনো চিকিৎসক হোৱাৰ পাছত এজন মানুহে এনেকৈনো বাৰু কাকতি মিনতি কৰি বাপেকজনে ফোন কৰিব লাগেনে বাপেকক যিখিনি মানুহে সহযোগিতা কৰিছিল মৃত্যুলৈকে চাইছিল তেওঁলোকেও কৈছে যে আমি এনেকৈ কোন ডাক্তৰ কি কথা সুধিছিল আমি এনেকৈ কৰিছিলোঁ কিন্তু তেওঁলোকে তেওঁ ৰেছপণ্ড নকৰিলে বা ফোন নুঠালে সেইটো কিমান খঙত ফোনটো নুঠাব পাৰে সেই মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে যিসকল মহিলাই এতিয়া এই এৰি যে নিজৰ ল'ৰা ছোৱালী এৰি গৈ আছে ডেইলি যে আমাৰ খবৰবোৰ আহে যিসকল পুৰুষে তেনেকৈ মহিলাৰ লগত সম্পৰ্ক কৰি গৈ আছে সেইবোৰৰ ল'ৰা ছোৱালীবিলাকে আজিৰ পৰা 15-20 বছৰ পাছত সিহঁত যেতিয়া ভাল হ'ব এষ্টাব্লিছ হ'ব সেটেল হ'ব আৰু ইহঁতৰ যেতিয়া বয়স বাঢ়ি যাব এই পিতৃ মাতৃবোৰৰ যেতিয়া বয়স বাঢ়ি যাব সেই যে পিছৰ সংসাৰখন যেতিয়া নীতিকিব গতাত চৰ ভুকু যেতিয়া তাত খাব তেতিয়া এই পুৰণা সংসাৰখনলৈ মনত পৰিলে এওঁলোকে এনেকুৱা ৰিয়েক্ট কৰিলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আমি গালি দিলে হ'ব জানো কাৰণ এতিয়া আমি সেইবোৰ মহিলা বা সেইবোৰ পুৰুষক লৈ আমি নিউজ কৰা নাই জানো যে লম্পট কিবা কিবি এনেকুৱা ধৰণৰ শব্দ লগাই পেলাই নিউজ কৰিছোঁ মুখখন ঢাকি ঢাকি মহিলাবিলাকক দেখাইছোঁ কাৰ মাৰি মাৰি খুব বেয়া ভাষাৰে আৰু 15-20 বছৰ পিছত সেই একেগৰাকী মহিলাকে একেবাৰে মহিষী সজাম বা পুৰুষজনক একেবাৰে মহান দেৱতা সজাই আমি যদি কওঁ যে পুত্ৰ সন্তানে নাচালে কন্যা সন্তানে নাচালে হ'ব জানো গতিকে এনেকুৱা একপক্ষীয় কথাবোৰ আচলতে প্ৰকাশ কৰাটো উচিত নহয় বুলি ভাবোঁ দুয়োটা পক্ষ নজনাকৈ ঘপকৈ এটা ৰেকৰ্ডিং দি দিলেই মানুহজনে আজি যিজন মানুহে স্পষ্টীকৰণ দিবলগীয়া হৈছে চিকিৎসকজনে তেওঁ বাৰু স্পষ্টীকৰণটো দিলে নিদিয়া হ'লে আমিতো ভাবি থাকিলোহেঁতেন যে এইজন কেনেকুৱা চিকিৎসক হ'ব পাৰে বা এনে কিমান ল' মেণ্টেলিটিৰ মানুহ হ'ব পাৰে আৰু বহুতে লগত লিখিছে যে তেওঁ কি চিকিৎসা কৰিব কি চিকিৎসকক মৰম কৰিব মানে পেচেণ্টক মৰম কৰিব যি নিজৰ পিতৃক চিনি নাপালে তেওঁ পিতৃক ভালকৈ চিনি পালে সেইকাৰণেহে তেওঁ তেনেকুৱা আচৰণ কৰিছে সেইটো আপোনাৰ মোৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'লহেঁতেন যদি আমাৰ
ঘৰত তেনেকুৱা সম্পৰ্ক হ'লহেঁতেন, কিন্তু আমাৰ যিহেতু নহয়, গতিকে আমি লোকৰটো অনুভৱ কৰিব নোৱাৰোঁ। এই ঘটনাবোৰ বহুত আজিকালি কমন ঘটনা, স্বাভাৱিক ঘটনা। পিছত মই ক'লোৱেই যে মহান মহিয়সী সজোৱা হয় এটা বয়সত, 80 বছৰ বয়সত, 75 বছৰ বয়সত, যেতিয়া তেওঁলোকৰ বল কমি যায়, তেওঁলোকে চাৰেণ্ডাৰ কৰিবলৈ বাধ্য হয়, তেতিয়া ভাৱ ভাষাবোৰ ভাল হয়, উগ্ৰ মানুহটো ঠাণ্ডা হৈ পৰে বয়সৰ লগে লগে, আৰু আমি তাক মহিয়ান সজাওঁ, মহান সজাওঁ। পিতৃ মাতৃ হ'ল বুলিয়ে যে একো ভুল পৃথিৱীত থাকিব নোৱাৰে তেনেকুৱা নহয়, আৰু হাজাৰ হ'লেও পিতৃ মাতৃ বুলি আপোনালোকে যিটো কমেণ্ট কৰি আছে সেইটোও নহয়। মই ক'লোঁ নহয় যে এতিয়া যিসকলে এৰি থৈ গৈ আছে, যিসকলে অবৈধ সম্পৰ্ক কৰি ধৰা পৰিছে, সেইসকলক আমি অসুৰ কিয় সজাওঁ? তেনেহ'লে আমি কওঁ যে পিতৃ মাতৃ ঠিকেই আছে, তেওঁলোকে ঘৰলৈ ঘূৰি যাওক, আকৌ ভাল সম্পৰ্ক কৰক। তেনেকৈ আমি কিয় নকওঁ? আমিতো অসুৰ সজাই দিওঁ তেওঁলোকক, নানানটা বেয়া কথা কওঁ, বেয়া শব্দৰে একেবাৰে নিউজটো পঢ়োঁতেই আপোনাৰ পঢ়িবলৈ লাজ লগাকৈ বাতৰিটো পৰিৱেশন কৰা হয়। গতিকে বিচাৰবোৰ সদায় সমান হ'ব লাগে, আৰু মানুহৰ মান সন্মান ব্যক্তিগত সকলোৰে থাকে। তেওঁলোকৰ চৰম লজ্জা অনুভৱ কৰিছে চাগে ব্যক্তিগত কথাবোৰ খুচৰি উলিয়াই দিয়াৰ কাৰণে। আচল গুৰিটো নজনাকৈ মানুহেও এনেকৈ আচলতে ৰাজহুৱা কৰা উচিত নহয় কথাবোৰ। আৰু যিয়ে হওক, তেখেতে ক্লেৰিফিকেশ্যনটো দিলে, এইটো এটা ভাল কথা হৈছে। সমাজৰ কাৰণেও এটা বাৰ্তা গ'ল যে একপক্ষীয়ভাৱে কথাবোৰ ক'লে আচলতে নহয়। বহুত মানুহৰ ক্ষেত্ৰত আমি দেখিছোঁ, আমি নিজে জানো দেখা নাই, আমি যিবোৰ মানুহে কমেণ্ট কৰিছোঁ, আমি তেওঁলোকে বহুতেই জানো এনেকুৱা ঘটনা ঘটি থাকে বুলি। ঘটি থকাৰ পাছতো আমি হাজাৰ হ'লেও পিতৃ, হাজাৰ হ'লেও পিতৃ, পিতৃ ঋণ খুজিব নোৱাৰি, এই ধৰণৰ মন্তব্য কৰি বিষয়টো বেছি বেয়া ফালে লৈ গৈছোঁ। খুজিব নোৱাৰি বুলি আমিও জানো, পিতৃ ঋণ খুজিব নোৱাৰি, তেওঁ পিতৃ ঋণ খুজিব নোৱাৰে, সেইকাৰণে চাগে তেওঁ ব্ৰততো আছে। কিন্তু সেইজন পিতৃ, যিজন পিতৃয়ে তেওঁলোকৰ শৈশৱটো একেবাৰে নৰক কৰি পেলাইছিল, সেইজন পিতৃয়ে এটা বয়সত, 80 বছৰ বয়সত উপলব্ধি কৰিলে যে তেওঁ ভুল কৰিছিল, সেইটোতো নহ'ব। যেতিয়া কৰিছিল তেতিয়াই তুমি যদি ক্লেৰিফিকেশ্যন কৰিলাহেঁতেন, তেতিয়াই যদি তুমি শুদ্ধ হ'লাহেঁতেন, বা আজিৰ পৰা যদি 30 বছৰ আগতে শুদ্ধ হ'লাহেঁতেন, তেতিয়াও ভাল আছিল। সেইটোওতো নহ'ল। 20 বছৰ আগত বয়সটোতো মানুহজনৰ 80 উৰ্ধৰ বুলি কৈছে, নাজানো বাৰু কিমান। কথাবোৰ তেনেকুৱা। নমস্কাৰ, ধন্যবাদ।